নমস্কাৰ বন্ধুসকল, এটা ভাল খবৰ আছে মোৰ বাবে, বহুত ডাঙৰ আৰু মানে কি মোৰ এই চেনেলটোত 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ হ'বই আৰু কাৰণ চেনেলটো আৰম্ভ কৰা বেছি দিন হোৱা নাই, কিন্তু মোৰ মনটো ভাল লাগিছে কি এতিয়া বৰ্তমান 9,99,950টা যদি ছাবস্ক্ৰাইবাৰ হৈ যায় মোৰ 1 মিলিয়ন হ'ব। এতিয়া বৰ্তমান মোৰ 50টা হৈছে। ঠিক আছে, আপোনালোকৰ এইখিনি মৰম আশীৰ্বাদ দেখি পেলাই মোৰ মনটো ভাল লাগিল, কিন্তু দেৰি নকৰোঁ আৰু মই মানে কি যি বহুত ডাঙৰ চিৰিয়াছ টপিক এটাৰ বাবে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিব ওলাইছোঁ, যাতে দেৰি কৰি আপোনালোকৰ টাইম কোনো মই ৱেষ্ট নকৰোঁ। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে কি বন্ধুসকল, কি হৈছে কেৱল ধৰ্ষণ অকল মানে কি ধৰ্ষণেই ধৰ্ষণ, অসমখনত কেৱল ধৰ্ষণেই ধৰ্ষণ। মই আজি আপোনালোকক কম ধৰ্ষণ হোৱাৰ কাৰণ কি কাৰণে মানে ধৰ্ষণ হয়। মানুহ সকলোৱে জানে কিহৰ কাৰণে ধৰ্ষণ হয়, কিন্তু মানুহ ক'ব নাচিবলে প্লাছ আৰু ভয় কৰে। মই আজি গোটেইখিনি ভাঙি পাতি ক'ম আৰু ধৰ্ষণৰ পৰা মানে কি ধৰ্ষণৰ পৰা আঁতৰি থকাৰ কাৰণে আপোনাক মই বহুত ডাঙৰ এটা চলিউশ্যন এটা দিম। আঠা নহয় দেই, দিম আৰু কিবা এটা। তেন্তে মেইন কথাখিনি হ'ল মানে ধৰ্ষণ নহ'ব কি কাৰণে চাব। 1 নম্বৰ কথা, আজিকালি কিছুমান বোৱাৰী আৰু ছোৱালীৰ লজ্জা বোলা বস্তুটো কমি গৈছে। মানে কি কাপোৰৰ আৱৰণ হওক প্লাছ মানে দেহৰ বা চকুৰ ইংগিত আকাৰে হওক, 1 নম্বৰ মানে কি বেছি হৈ গৈছে। 2 নম্বৰ হ'ল মানে কি আমাৰ এই অসমতে আৰু বাকী অকল গুৱাহাটী বুলি নকওঁ, অসমতে কিছুমান ধৰি লওক আগতে যদিও আছিল এই অবৈধ দেহ ব্যৱসায় ঘাটি বা পাৰ্লাৰ ৰেষ্টুৰেণ্ট বাৰ এইবিলাকত যদিও কিবা কিবি চলিছিল, এতিয়া চৰকাৰে এইবিলাক সকলো মানে উৎখাত কৰি মানে নিষেধ কৰি দিলে। এতিয়া তো সেইবিলাকৰ পৰাও মানে কি যিবিলাক ল'ৰা ছোৱালী মানে চলি আছিল সেইখিনি এতিয়া বন্ধ হৈ গ'ল। বাৰু ঠিক আছে, এইবিলাক ইলিগেল বিজনেছ বা এইবিলাক মানে কি অসামাজিক কাম কাৰ্য চলা এইবিলাক বন্ধ কৰিছে, বাৰু ধন্যবাদ জনাইছোঁ। আৰু এটা আছে মানে কি 3 নম্বৰটো মানে কি একদম জহৰা বস্তু এইটো কি মানে আজিকালি চবৰ হাতত মানে কি স্মাৰ্টফোন আহি গৈছে। স্মাৰ্টফোন মানে কি এনেকুৱা বস্তু হৈ গৈছে, মানে কি মোবাইলটো এনেকুৱা ল'লা ডাইৰেক্ট কৈ দিলে www.xvideo.com এনেকৈ কৈ দিলে ডাইৰেক্ট আহি গ'ল অশ্লীল ভিডিঅ' চাব। আৰু আজিকালি ফেচবুকতো তামান অশ্লীল ভিডিঅ' হৈছে, মানে কি এই শোচনীয় বহু পেলা বা কিবা কিবি এইবিলাক মানে কি ভাবিকে দেৱাৰ কে সম্বাদ মানে কি এইবিলাক অশ্লীল ভিডিঅ' আহি মানে এইবিলাক ভিডিঅ' চাইছে মানে কি মানে আজিকালি চলিৰ মানে উঠি অহা প্ৰজন্ম নহয় দে, আজিকালি বুঢ়াইও ধৰ্ষণ কৰিব পাৰিছে। মানে কি এইবিলাক ভিডিঅ' চাব, ভিডিঅ' চাই পেলাই মানে একচুৱেলি মই সঁচা কথা কৈছোঁ, এই ইণ্ডিয়াত এই XXX মানে এইবিলাক পুৰণ ভিডিঅ'ৰ মানে ৱেবছাইটবিলাক একচুৱেলি বন্ধ কৰি দিব লাগে। মানে এইটো এটা মেইন 1 নম্বৰ ৰিজন। আপুনি মানে কি এইটোৰ দেহ ব্যৱসায় ঘাটি এইবিলাকতো বন্ধ কৰিছে। মানে কি এই বস্তুটো যদি কিবাকৈ বন্ধ হয় মানে অকণমান ইফালৰ পৰা মানে অলপ সকাহ হ'ব। মানে কি এই বস্তুটো চাব লগে মানে কণ্ট্ৰলটো মানে নোহোৱা হৈ যায়। তাৰমানে কাষত বুঢ়ী হওক তিৰি হওক মানে কি বস্তুটো এইটো গমেই নাপায় যে সিহঁতে কোনোবা এজন কিবা এটা নতুনকৈ নাম পাব গৈ আছে, মানে ধৰি লওক এই ৰেপিষ্ট ধৰ্ষণকাৰী সেনেকুৱা নাম পাব। তো ময়ো ভাল পাইছোঁ মানে কি আজিকালি ডাঙৰ মানে কিবা অপৰাধ কৰিলে বা বিশেষকৈ ধৰ্ষণ হওক বা কিবা ডাঙৰ অপৰাধ কৰিলে আজিকালি মানে আগতকৈ আমাৰ চৰকাৰ কঠোৰ হৈছে। মানে কি যিকোনো ধৰ্ষণ কাজেই হওক বা কিবাই হওক মানে কি ডাইৰেক্ট মানে কি এনকাউণ্টাৰ বা লগে কুইক ছাৰ্ভিচ দিয়ে আৰু শাস্তিটো ভাল লাগিছে। মানে কি এই কোৰ্ট কাছাৰী কৰি থাকিব লগা নহয় দুখী পৰিয়ালে বা শাস্তি ভোগা পৰিয়ালটোৱে ভাল হৈছে। এই ক্ষেত্ৰত মই ভাল পাইছোঁ। তোমালোকৰ এটা কথা মানে কি এইবিলাক ৰেপিষ্ট বা ধৰ্ষণকাৰী এইবিলাক নাম চাম উপাধি লোৱাত কৰি মোৰ মতে কি মই আপোনালোকৰ স্ক্ৰীণত এই বস্তুটো দেখুৱাইছোঁ, আপোনালোকে এই বস্তুটো আপুনি ব্যৱহাৰ কৰাটো ভাল। যদি এইবিলাক মানে কি কণ্ট্ৰল কৰিব নাপায়, মানে কি ধৰ্ষণ কৰালৈকে যদি আগবাঢ়ি যোৱা যায়, তেন্তে মানে কি এইবিলাক ধৰ্ষণ কৰি পেলাই আনৰ জীৱন ধ্বংস কৰা আৰু লগতে তোমাৰ জীৱনো ধ্বংস হোৱাতকৈ এই স্ক্ৰীণত দেখুৱাই মালটো কিনি ল'বা, 3,000 বা 4,000 টকাৰ ভিতৰত পাই যাবা। এইবিলাক মানে কি আৰু কণ্ট্ৰল কৰিব নাপায় যদি বস্তু চোৱা কিয়, তেনেহ'লে বোৱাৰী বা ছোৱালী চকুৰ ফালে নাচাবা, অশ্লীল ভিডিঅ' নাচাবা। সেইবিলাকতো চালে তহঁতৰ কণ্ট্ৰল পাৰ হ'বই। তেন্তে বেয়া নাপাব কোৱা কাৰণে কথাটো বেছি হৈছে। অকল ধৰ্ষণ হজম নহয়তো গেলা। মোৰ মতে 3,000-4,000 টকাত এই মালটো পায়, এই মালটো বেষ্ট আৰু একো টেনশ্যন নাই।